হেল্ল' ভিউৱাৰ্ছ, এয়া দেখিছে ৰঞ্জিত দিবাংগ বাঁহ বেতৰ উদ্যোগত আমিও পঢ়িম দৃষ্টিহীন বিদ্যালয়ৰ সাহায্যাৰ্থে এওঁলোক দৃষ্টিহীন ছাত্ৰ ছাত্ৰীয়ে দেশৰ বিশেষকৈ ২৬ জানুৱাৰীত গণতন্ত্ৰ দিৱসৰ উপলক্ষে এওঁলোক সাজু হৈছে ইতিমধ্যে। আৰু বিশেষকৈ এটা আমাৰ অন্ধবিশ্বাস আছে যে দৃষ্টিহীনসকলে প্ৰায় কিছুমান কাম একো কৰিব নোৱাৰে। এই কামখিনি কৰিব পাৰে নে নোৱাৰে ডক্টৰ ভূপেন হাজৰিকাৰ গীতেৰে বিশেষকৈ অহা কালিলৈ ২৬ জানুৱাৰী তাৰিখে বোকাখাতৰ বাসীক জনাই দিব যে দৃষ্টিহীন সকলোৰে আমাৰ সক্ষমসকলৰ দৰে সমানে আগুৱাই যাব পাৰিব। গতিকে বোকাখাত ৰাজহুৱা খেলপথাৰত অহা কালিলৈ ঠিক 10:30 বজাৰ 12 বজাৰ ভিতৰৰ আমাৰ তাৰ বোকাখাত উপজিল্লাৰ উপ আয়ুক্ত মহোদয়াৰ ভাষণ শেষ হোৱাৰ লগে লগে আহি যাব আমিও পঢ়িম বিদ্যালয়ৰ বিশেষ ছাত্ৰ ছাত্ৰীসকলৰ ভূপেন হাজৰিকাৰ বিশেষ গীতটিৰে ৰাইজক মুগ্ধ কৰিবলৈ সক্ষম হ'বলৈ চেষ্টা কৰিছে। তাৰে অকণমান স্থিৰ ফটো ছবিৰে দৃষ্টিহীনসকলৰ একাংশ ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ। আহক সকলোৱে বোকাখাতৰ ৰাজহুৱা খেলপথাৰলৈ আহক। হয়তো অসমত প্ৰথম দৃষ্টিহীনসকলে হঁহুৱাব, কন্দুৱাব, আপোনাক নচুৱাব গীতেৰে মাতেৰে সংগীতেৰে। দৃষ্টিহীনসকলে নিজেই বাদ্যযন্ত্ৰ বজাব, নিজেই গীত গাব আৰু নিজেই নাচিব। আমাৰ সক্ষমসকলৰ লগত সমানে খোজত খোজ আগুৱাই যাব এই দৃষ্টিহীনসকল। আহক আমি সকলোৱে হাতত হাত ধৰি আগুৱাই যাওঁ দেশৰ অৰ্থনৈতিক সুদৃঢ় কৰি দেশখন আগুৱাই যাবলৈ, ৰাষ্ট্ৰখন আগুৱাই যাবলৈ। তাৰ পৰিকল্পনাই অহা কালিলৈ বিশেষ ২৬ জানুৱাৰী গণতন্ত্ৰ দিৱসতে এই আমিও পঢ়িম দৃষ্টিহীন বিদ্যালয়ে সকলো কৰ্মকৰ্তাই সকলো ৰাইজক আহ্বান জনাইছে। আপোনালোক আহক, দৃষ্টিহীনসকলৰ কৰ্মদক্ষতা উপভোগ কৰক। ধন্যবাদ, নমস্কাৰ, সহযাত্ৰী।